Hey guys, welcome to my channel and আপোনালোক সকলোকে মেৰি খ্ৰীষ্টমাছৰ শুভেচ্ছা জনাইছো। আজি আমাৰ বাউণ্ডাৰীত পাৰ্টি হ'ব গৈ আছে, যি বহুত ভাল লাগিছে। আমি ৰুমৰ সকলোৱে পাৰ্টি কৰিম বুলিকে, গতিকে আপোনালোকক দেখাম আমি কি আইটেম বনাম আৰু কেনেকৈ আমি আমাৰ পাৰ্টিটো চেলিব্ৰেট কৰোঁ। গতিকে সকলোখিনি আপোনালোকক দেখাম এই ভিডিঅ'টোৰ মাধ্যমত। গতিকে ভিডিঅ'টো চাই থাকক। চাওক আমাৰ বাউণ্ডাৰী, পিছপিনে চাওক পুৰা গ্ৰীনাৰী। আমাৰ বাউণ্ডাৰীখন চাওক এবাৰ, বহুত ধুনীয়া হয়। এতিয়া মই লৈ গৈ আছো, আমি মাৰ্কেট কৰিছিলো, কি বজাৰ আমি কিনিলো আপোনালোকক সেইখিনি দেখাম। আৰু মোৰ লগত আছে হাই কৈ দিয়া, মোৰ লগত আছে মোৰ ষ্টুডেণ্ট হয়। সিটো বহুত এক্সাইটেড এই পাৰ্টিটোৰ কাৰণে, কাৰণ ইয়াতে কোনো কাকো নাপায়। গতিকে এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি পাৰ্টি কৰিব গৈ আছো। মাতি আছে সি, আপোনালোকক দেখাম। এয়া চাওক আমাৰ বজাৰখিনি, পিঁয়াজ নহৰু আদা আলুটো জানেই, পাৰ্টি হলে এইবোৰ লাগিবই। গতিকে এইটো সৰু আলুৰো এটা আইটেম থাকিব। গাইজ, এতিয়া আমি চব্জি পাচলিবোৰ কাটি ল'ম। মই অকণমান চব্জি কাটিলে মই বটিটো ইউজ কৰোঁ বেছিকৈ, মানে চুৰিটো কৰিব পাৰোঁ বটলেৰে, কিন্তু অকণমান শ্ল' হয়, সেইকাৰণে মই বটিয়ে ব্যৱহাৰ কৰোঁ বেছিভাগ। এয়া সকলোৱে মিলিজুলি চব্জিবোৰ কাটিলোঁ। এয়া চাওক, আৰু এইপিনে দাদাই মাংস কাটি আছে, আৰু ইয়াত চাহ খাবৰ কাৰণে নাস্তা বনাই আছে। বাই দ্য ৱে, চিকেন কাবাব। এতিয়া আমি চাহ খাম। মোৰ ভাইটি হাই, আইটেম কি আছে আপোনালোকক দেখাই দিওঁ। এয়া হ'ল ৰঙা চাহ, আৰু লগত আছে পকৰা, ঠাণ্ডা দিনত পকৰা ৱাও, আৰু ইয়াতে চিকেন কাবাব। আমি চাহখিনি খাই লওঁ সকলোৱে মিলি একেলগে বহি চাহ খোৱাৰ মজাই বেলেগ। গতিকে আমি এতিয়া চাহ খাই লওঁ। চাহ খোৱা হৈ গ'ল, এতিয়া আমি লগে ভাগে কামখিনি কৰোঁ। সোনকালে খাবও লাগিব, বেছি ৰাতি হৈ গ'লে বেয়া লাগিব, টোপনি লাগি থাকিব মৃগাংকৰ। গতিকে কামখিনি কৰোঁ, লগে ভাগে বনাওঁ, কৰি খাওঁ। প্ৰথমে মুড়ি ঘণ্টটো বনোৱা গ'ল। মাছৰ মাথাৰে বেঙেনা আৰু খাৰৰ লগত মুড়ি ঘণ্টটো বনোৱা হৈছে। এই ৰেচিপিটো খুবেই ভাল লাগে খাবৰ কাৰণে। আৰু আনপিনে মই মাংসখিনি মেৰিনেট কৰি আছোঁ। মাংসত মই ইতিমধ্যে বেলেগ মছলাখিনি দিলোঁৱে। এতিয়া মই মাংসটো অকণমান জ্বলা হ'লে ভাল লাগে, সেইকাৰণে কাশ্মীৰী ৰেড চিলিটো ব্যৱহাৰ কৰিছোঁ। আৰু কালাৰো ধুনীয়া হয়, একদম ৰঙা, আৰু খাবও ভাল লাগে। অকণমান জ্বলা হ'লে খাব ভাল লাগে মাংস, সেইকাৰণে কাশ্মীৰী ৰেড চিলিটো দিলোঁ। মাংসখিনি খুব ভালকৈ মেৰিনেট কৰি ল'ম, তেতিয়াহে খাব বেছি ভাল লাগিব। আৰু মাংসখিনি মেৰিনেট হোৱাৰ পিছত সকলোৰে তাৰ মাংসখিনি বোলে পুৰি খায়, সেইকাৰণে মই মাংসখিনি পুৰি আছোঁ। আৰু এনেকৈ খালেও বহুত ভাল লাগে। আৰু পাৰ্টি বুলি ক'লে এনেকৈ খালেতো আৰু মাংস পুৰি খালেতো আৰু ক'বই নালাগে, ইমান ধুনীয়া লাগে, নহয়নে বাৰু? আৰু মাংসখিনি পুৰা হৈ গ'ল, এতিয়া খামহে। আৰু ফাইনেলি লাষ্ট আইটেমটো বনাব লৈছোঁ, চিকেন। তো চিকেনৰ কাৰণে ইয়াতে পিঁয়াজ আৰু বিলাহী এনেকৈ ফ্ৰাই হ'বৰ কাৰণে, অকণমান টাইম ফ্ৰাই হ'বৰ কাৰণে দিছোঁ। মেৰিনেট কৰি ৰখা মাংস দি দিছোঁ। আৰু এয়া ভাইটিয়ে চালাড বনাই আছে। চালাড কিন্তু খুব ধুনীয়া হৈছিলে, খাবৰ কাৰণে বহুত টেষ্টি হৈছিলে। আৰু এয়া মই বিটৰ লিপষ্টিক লগাই আছোঁ, এই কালাৰটো ইমান ধুনীয়া হৈছে চাওক। এতিয়া আজিৰ মেইন আইটেম মাংস হৈ গ'ল, এতিয়া খাবহে লাগে আৰু দেই। এতিয়া ধনিয়া পাত অকণমান দি দিছোঁ ওপৰত, আৰু অকণমান টাইম জাষ্ট ধনিয়া পাত অকণমান মিহলাই ল'ম।
আৰু এইখিনিতে হৈ গ'ল মাংস আৰু লগতে অকণমান পাপৰো ভাজি দিলোঁ এয়া চাওক মাংস কিমান ধুনীয়া হৈছে কালাৰটো খাব ফাইনেলি আমাৰ ৰান্ধা কমপ্লিট এতিয়া আমি খামহে গতিকে আপোনালোকক দেখাই দিছোঁ কি কি আইটেম বনাইছোঁ আজি এয়া চাওক মেইনলি মাংস পাপৰ ভাজিছোঁ আলু ফ্ৰাই কৰিছোঁ আৰু এইটো চাওক বেঙেনা দি মাছৰ মুৰেৰে খাৰ বনাইছোঁ আৰু সালাড চাওক আৰু ইয়াতে আছে মিঠাই আৰু ইয়াতে নেমু জলকীয়া এক ছেকেণ্ড আৰু এয়া চাওক মাংসটো বহুত টেষ্টি হৈছে ধুনীয়া এবাৰ আমি ভাত খাম আমাৰ বাইদেউহঁতে ভাতকেইটা কাঁহীত ভাতকেইটা দি আছে আৰু এইপিনে জুই এতিয়া খামহে আৰু পলম নকৰোঁ ভোক লাগিছে আৰু মৃগাংকই শুই যাব পটককৈ ভাতৰ আইটেম হৈ গ'ল মোকো নিমখ লাগিব নিমখ তুমি অঁ পাৰা খোৱা বোৱা হৈ গ'ল এতিয়া অকণমান জুই পুৱাম তাৰপিছত অকণমান কামখিনি আছে কৰিম গোটেইখিনি বস্তু চাফা কৰিম অকণমান লেতেৰা হৈ আছে জেগাখিনি অকণমান চোতালটো অকণমান চাফা কৰি থ'ম আৰু এইখিনিতে ভিডিঅ'টো এৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰি জনাব আৰু যদি মোৰ চেনেলৰ আপোনালোকে নতুন হৈ থাকে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব ধন্যবাদ গুড নাইট